মোৰ এখন নতুন কবিতা সেইদিনাও অশান্ত তৰা সেইখন হৈছে তাৰে মই সেই যিটো শীৰ্ষ কবিতা সেইটোকে মই পঢ়ি দিওঁ খুব ভাল পাম আচলতে দৰ্শকসকলেও ভাল পাব কাৰণ এটা মন কৰিব আপোনালোকে দৰ্শকসকল তেখেতসকলে লেখাৰ মাজে যিটো কথা কোৱাৰ যিটো কলা আয়ত্ত কৰি পেলাই মানুহক যি ধৰণকে নিজৰ অন্তৰ স্থায়ী দিবলৈ সক্ষম হৈছে এইটো কিন্তু সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য নহয় সকলোৰে ক্ষেত্ৰত সম্ভৱ নহয় আজি আমাৰে সৌভাগ্য জনাৰ্দন গোস্বামীৰ এগৰাকী ব্যক্তি সুন্দৰভাৱে আচলতে কথাখিনি কৈছে আমি আপোনাৰ মুখে এটা কবিতা এটা পংক্তি ঠিক আছে কবিতাটোৰ নাম শেহতীয়া সেইদিনাও অশান্ত তৰা সেইদিনাও নিহাৰিকাৰ অজান উপত্যকাত অশান্ত তৰাৰ গোপন শিবিৰ দূৰৰ পৰা এপাহ ধুনীয়া ফুলে পাহি মেলি মেলি উৰি আহিছিল আৰু এক অদ্ভুত পখিলাই বালিত পৰি ৰৈ ৰৈ মেলি দিছিল দুখন পাখিৰ দীঘল শিপা সাতখন সাগৰৰ বুকুত সেইদিনাও আলোড়ন শৰধ্বনি উঠিছিল সপ্তমত সেই প্ৰচণ্ড ধুমুহাক ধৰি ৰাখিব খুজিছিল তলমল ঢৌবোৰে আৰু চিত্ৰলেখাই আঁকিছিল সীমাহীন সপোনৰ সীমাৰেখা পিছে সেইদিনাও শেষত বাজি উঠিল বিদায়ৰ বিষণ্ণ সুৰ অস্থিৰ উপকূলে কাক জানো বাৰে বাৰে সুধিছিল ঘড়ীৰ কাটা গলি যোৱা ছবিখনৰ পৰা উঠি আহিবনে সেই নিসংগ পৰুৱাটো ভৰি থ'ব নেকি সেউজীয়া আমপাতৰ পদূলিত এনেতেই কঁপি উঠিছিল অভাগ পৃথিৱীৰ দুয়ো মেৰু সোঁৱৰণিৰ ৰঙা গোলাপে পৰি নিছিল নীলকণ্ঠৰ নীলা আকাশ সেইদিনাও বান্ধোন ছিঙি ফটাই উৰি গৈছিল নিষিদ্ধ প্ৰজাপতি পুনৰ মেলি দিছিল পাখিৰ শিপা আন কোনো তাৰকা ৰাজ্যত খুব সুন্দৰ আচলতে মই অভিভূত হৈ আছিলোঁ এইটো কাৰণে কবিতাটোৰ ভিতৰত সোমাই এনেকুৱা ধৰণৰ হৈছে বৰ্তমান সময়খিনিক লৈ আশাৰে বাট চাই থকা এখন পৰিৱেশ এটাক লৈ পেলাই আপুনি ইমান সুন্দৰভাৱে